ঠান্ডা বহুত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই গৈ আছোঁ শ্বিলং, আৰু মোৰ লগত যাব দেখাই আছোঁ কোন যাব, আৰু বাইকত গৈ আছোঁ, পিছত দেখাই আছোঁ বাইক। বৰ্তমান টাইম হৈছে 7:40 আৰু আমি পাইছোঁহি বাইপাছ অফ উৰিয়া গাঁও। আৰু মোৰ লগত আছে এইটো মানস, SK আৰু হীৰক, এইফালে নয়ন আৰু মুনুদা। বৰ্তমান টাইম হৈছে 8:30 আৰু আমি পাইছোঁহি আহতগুৰি। আমি 53 কিলোমিটাৰ আহিলোঁ ইয়াৰ পৰা, ঘৰৰ পৰা, আৰু এই বেগৰ প্ৰব্লেম দি আছে। বৰ্তমান আমি আহতগুৰিৰ পৰা গৈ আছোঁ আৰু যোৰাবাট যাম। যোৰাবাটত চাহ খাম, তাৰপিছত আমাৰ জাৰ্ণি কণ্টিনিউ কৰিম। এতিয়া টাইম হৈছে ৰাতিপুৱা 10টা বাজিছে, 10 AM, আৰু ইয়াত চাহ খাই আছে, ময়ো চাহ খাম। এইখিনি হৈছে যোৰাবাট, আৰু আমি 120 কিলোমিটাৰমান আহিলোঁ এতিয়া। আমি এতিয়া যোৰাবাট খালি আহিলোঁ আৰু যোৰাবাটত চাহ খালোঁ, আৰু এতিয়া গৈ আছোঁ শ্বিলং। শ্বিলঙত ভাত খাম, আৰু যোৰাবাটতে বৰষুণ ষ্টাৰ্ট হৈছিলে, আৰু এতিয়া লাহে লাহে বৰষুণটো নাইকিয়া হৈছে। আৰু আমি বৰ্তমান আছোঁ বৰাপানী লেক, আৰু মোৰ বেক চাইডে দেখা পাইছে এইটো বৰাপানী লেক। বৰ্তমান আমি শ্বিলং সাৰি আহিলোঁ, আৰু শ্বিলঙত এখনো দোকান খোলা নাই, চব বন্ধ। কিহৰ কাৰণে নাজানো, দেওবাৰ কাৰণে হ'ব পাৰে। আৰু আমি ভাতৰ হোটেল বিচাৰি আছোঁ, য'তে ভাতৰ হোটেল পাওঁ তাতে ৰখি যাম। ফাইনেলি আমি হোটেল এখন বিচাৰি পালোঁ, এইখন। ইয়াতে আমি ভাত খাম। ভাত খাই অলপ দূৰ আহি আমি এই জেগাখিনি পালোঁহি, আৰু ইয়াৰ পৰা দুটা ৰাস্তা আছে। এতিয়া দুটা ৰাস্তা আছে, এটা এইফালে যায়, এইটো হৈছে ডাউকি ৰোড, আৰু এইটো আমি চেৰাপুঞ্জী এইটো ফালে যাওঁ, আৰু 30 কিলোমিটাৰমান পাছত চেৰাপুঞ্জী পাই যাম। চেৰাপুঞ্জী পাবলৈ আৰু 10 কিলোমিটাৰ আছে। ইয়াতে এটা ভিউ পইণ্ট আছে, সেই ভিউ পইণ্টটো দেখাবৰ কাৰণে আপোনালোকক ৰখি গ'লোঁ ইয়াতে। নয়নে কিবা চেলেঞ্জ এটা দিব। মই এটা চেলেঞ্জ দিছোঁ, ইয়াত 2 মিনিট হাফ পেণ্ট পিন্ধি পেলাই ৰখিব লাগিব খালী গাত। ঠাণ্ডা বহুত। আমি বৰ্তমান আছোঁ হেংগিং ব্ৰিজ, চহৰা। এইখন হৈছে হেংগিং ব্ৰিজ। বৰ্তমান আমি গৈ আছোঁ চেৰাপুঞ্জী, আৰু চেৰাপুঞ্জী পাবলৈ বেছি দূৰ নাই, 7-8 কিলোমিটাৰ আছে। ইয়াতে বহুত ঠাণ্ডা, আৰু এইটো হৈছে তাৰ চেৰাপুঞ্জী হোৱা ৰাস্তাটো। ফাইনেলি আমি চেৰাপুঞ্জী পালোহি। এতিয়া টাইম হৈছে 4:40। এতিয়া হোটেলখন বিচাৰি আছোঁ, হোটেল ডি ক্লাউড ক'ত আছে।
আৰু হোটেল বিচাৰি থাকোঁতে আমি তাত এজন মানুহক লগ পালোঁ আৰু তেখেতে আমাক এই গাড়ীৰে তেখেতৰ হোটেল আছে হোটেলত লৈ গৈ আছে। আৰু ফাইনেলি আমি ৰুম পালোঁ। এইটো হৈছে ৰুমটো, চবেই ৰেডি ড্ৰেছ খুলি আছে আৰু অল ফেচিলিটি আছে। থেংকছ ফৰ ৱাচিং। আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, গতিকে কিবা ভুল হ'ব পাৰে, আৰু কিবা যদি ভুল হয় মোক কমেণ্ট ছেকশ্যনত শুধৰাই দিয়ে যেন। থেংক ইউ।